মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ইউনিকৰ্ণ ইণ্ডিয়াত কেনেকৈ আপোনালোকে দৈনিক ইনকাম কৰিব আৰু কেনেকৈ আপোনালোকে ৰেফাৰ কৰিব আৰু কেনেকৈ আপোনালোকে উইথড্ৰ কৰিব, এই তিনিটা বিষয়ৰ ওপৰত আপোনালোকক জনাবলৈ লৈছোঁ। আপোনালোকে প্ৰথমে যিজন বন্ধুৱে আপোনালোকক লিংকটো দিছে সেই লিংকটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আহি গৈছে। ইয়াত ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকে ফিল কৰিব। ফিল কৰি আপোনালোকে সকলোকে কমপ্লিট কৰি দিয়াৰ পিছত আপোনালোকৰ স্ক্ৰীণত ফ্লেছ হৈ আপোনালোকৰ যিটো ইউজাৰ আই ডি হ'ব আৰু পাছৱৰ্ড হ'ব সেইটো আহি যাব। আপোনালোকে এখন স্ক্ৰীণশ্বট মাৰি ৰাখিব, নহ'লে আপোনালোকে ক'ৰবাত লিখি ৰাখিব আৰু আপোনালোকৰ মোবাইল নাম্বাৰটোতো এটা মেছেজ যাব। অ'কে, সেই তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত দেখিছে এইটো যিটো লগইন আছে, লগইনৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে যিটো ইউজাৰ আই ডি আপোনালোকৰ মেছেজত যাব সেইটো দিব আৰু পাছৱৰ্ডটো দিব। ইউজাৰ আই ডি পাছৱৰ্ড দি পিনি আপোনালোকে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে মোৰ আই ডিটো অ'পেন হৈ গ'ল। হৈ যোৱাৰ লগে লগে ইয়াতে আপোনালোকে দেখিছে টোটেল ইনকাম শ্ব' হৈ আছে মোৰ 25 টকা। আপোনালোকে কেনেকৈ আপোনালোকে দৈনিক ইনকাম কৰিব মই আপোনালোকক দেখাই আছোঁ। লেফ্ট ছাইডত থকা আপোনালোকে এডাল তিনিডাল আঁচ দেখিছে, তিনিডাল আঁচৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো 4 নম্বৰ অপশ্যনটো দেখিছে টাস্কৰ ওপৰত আপোনালোকে ক্লিক কৰিব। টাস্কৰ ওপৰত ক্লিক কৰাৰ লগে লগে এইটো ডেইলি টাস্ক আপোনালোকে দেখিছে। ডেইলি টাস্কলৈ যোৱাৰ আগতে মই আপোনালোকক দেখাই লৈছোঁ মোৰ ডাছবৰ্ডত কিমান টকা শ্ব' হৈ আছে। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে 25 টকা শ্ব' হৈ আছে। মই এটা টাস্কে কমপ্লিট কৰিবলৈ বাকী আছে। আপোনালোকে দেখিছে এইবোৰ চব কমপ্লিট হৈ আছে। 10 নম্বৰ টাস্কটো মোৰ কমপ্লিট কৰিবলৈ বাকী আছে। ভিউ এট 10 আপোনালোকে নিশ্চয় দেখা পাইছে। মই তাৰ ওপৰত ক্লিক কৰিছোঁ, এয়া দেখিছে। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এইটো দেখিছে ক্লিক টু ভেৰিফাই। এইটো ক্লিক টু ভেৰিফাইৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা টাইমাৰ ষ্টাৰ্ট হৈছে, এইটো দেখিছে 5 ছেকেণ্ডৰ। এইটো শেষ হ'বলৈ দিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে তললৈ দেখিছে এইটো আপোনালোকে ক্লিক টু কণ্টিনিউ ওপৰত ক্লিক কৰিব। 5 ছেকেণ্ডৰ এটা টাইমাৰ ষ্টাৰ্ট হ'ব, এইটো দেখিছে। এইটো আপোনালোকে ক্লিক টু কণ্টিনিউত আকৌ এবাৰ ক্লিক কৰিব। ক্লিক টু কণ্টিনিউত এবাৰ ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক টু ভেৰিফাই দেখিছে, এইটো ক্লিক টু ভেৰিফাইৰ ওপৰত আপোনালোকে ক্লিক কৰিব। অ'কে, ক্লিক কৰাৰ লগে লগে এটা টাইমাৰ ষ্টাৰ্ট হ'ব। এইটো দেখিছে ক্লিক টু কণ্টিনিউ। আকৌ আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব। মাত্ৰ এটা টাস্ক কমপ্লিট কৰোঁতে 30 ছেকেণ্ড সময় লাগে। এইটো দেখিছে ক্লিক টু কণ্টিনিউৰ ওপৰত মই ক্লিক কৰিছোঁ। এইটো দেখিছে ক্লিক টু ভেৰিফাই, তাৰ ওপৰত আকৌ পুনৰবাৰ ক্লিক কৰিব। এইটো দেখিছে ক্লিক টু কণ্টিনিউত মই আকৌ ক্লিক কৰিছোঁ। এটা টাইমাৰ ষ্টাৰ্ট হৈছে। এইটো দেখিছে ক্লিক টু কণ্টিনিউ, আকৌ ক্লিক টু ভেৰিফাইৰ ওপৰত আপোনালোকে ক্লিক কৰিব। এনেকৈ আপোনালোকে 5টামান পেজ শেষ হৈ যোৱাৰ পিছত আপোনালোকৰ টাস্কটো কমপ্লিট হৈ যাব। এইটো দেখিছে ক্লিক টু কণ্টিনিউ। অকণমান সময় ৱেইট কৰিব। এইটো দেখিছে কমপ্লিট হৈ গ'ল। টাস্ক কমপ্লিটেড ছাকচেছফুলি 10। অ'কে ওপৰত আপোনালোকে ক্লিক কৰিব। অ'কে ওপৰত ক্লিক কৰাৰ লগে লগে দেখিছে মোৰ গোটেই টাস্ককেইটা কমপ্লিট হৈ গ'ল। তাৰপিছত আপোনালোকক মই পুনৰবাৰ 3টা লাইনত ক্লিক কৰি ডাছবৰ্ডত ক্লিক কৰি আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে মোৰ প্ৰথমতে আছিলে 25 টকা, এতিয়া টোটেল ইনকাম হৈ গ'ল 30 টকা। টুডে ইনকাম আপোনালোকে এইটো দেখিছে 5 টকা। অ'কে, ৱালেট বেলেঞ্চ আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো 30 টকা। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে কেনেকৈ লিংক শ্বেয়াৰ কৰিব, আপোনালোকে এইটো দেখিছে কপি। তাৰ আগতে মই আপোনালোকক দেখাই লৈছোঁ আপোনালোকে কেনেকৈ একাউণ্ট নাম্বাৰ ইয়াতে দিব আৰু পইচাটো উইথড্ৰ কৰিব। তেতিয়া মই 3টা লাইনৰ ওপৰত ক্লিক কৰিছোঁ। এইটো দেখিছে প্ৰফাইলৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে আপোনালোকে ইয়াত
পান কাৰ্ডটো অলৰেডি হৈ আছে, মোৰ এড্ৰেছ হৈ আছে আৰু ইয়াতে একাউণ্ট নাম্বাৰ মোৰ ভৰাই থোৱা আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। এনেকৈ আপোনালোকে একাউণ্ট নাম্বাৰটো ইয়াতে ভৰাই দিব আৰু এড্ৰেছ দি দিব, আপোনালোকে পিনক'ড দি দিব। তাৰপিছত আপোনালোকে এইটো যিটো আপডেট আছে, আপডেটৰ ওপৰত আপোনালোকে ক্লিক কৰিব। অ'কে, ক্লিক কৰাৰ লগে লগে আপোনালোকে কেনেকৈ উইথড্ৰ লগাব, এইটো দেখিছে তলত যিটো আছে উইথড্ৰ, এইটো দেখিছে উইথড্ৰ ৰিকুৱেষ্টৰ ওপৰত আপোনালোকে ক্লিক কৰিব। প্ৰত্যেক মাহৰ 3 তাৰিখে আপোনালোকে 30 টকা হ'লে আপোনালোকে উইথড্ৰ লগাব পাৰিব। এণ্টাৰ এমাউণ্টত আপোনালোকে 30 ভৰাই দিব, 30 ভৰাই আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকে এইটো দেখিছে তলত এইটো যিটো উইথড্ৰ ৰিপৰ্ট আছে, উইথড্ৰ ৰিপৰ্টত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াতে হিষ্ট্ৰীটো শ্ব' হৈ যাব। আপোনালোকে কেনেকৈ লিংক শ্বেয়াৰ কৰিব, 3টা লাইনৰ ওপৰত ক্লিক কৰি মই ডাছবৰ্ডত ক্লিক কৰি দিছোঁ, দেখিছে আপোনালোকে। ডাছবৰ্ডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো দেখিছে কপিৰ ওপৰত আপোনালোকে ক্লিক কৰিব। এইটো দেখিছে কপি টু ক্লিপবৰ্ড হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যিজন বন্ধুক আপোনালোকে লিংকটো শ্বেয়াৰ কৰিব, আপোনালোকে য'ত মেছেজ টাইপ কৰে তাত আপোনালোকে 2 ছেকেণ্ড হেঁচামেট হ'ব। 2 ছেকেণ্ড হেঁচামেট হোৱাৰ লগে লগে এইটো দেখিছে এৰি দিব, পেষ্ট আহি গ'ল। পেষ্টৰ ওপৰত ক্লিক কৰিব, ক্লিক কৰি আপোনালোকে চেণ্ড কৰি দিব। এই লিংকটো থ্ৰুৱেদি যেতিয়াই জইন কৰিব তেতিয়াই আপোনাৰ ডাউনলাইনত তেখেত সোমাই যাব। অ'কে, আৰু তেখেতৰ পৰা আপুনি বেনিফিট পাব। এনেকৈ আপোনালোকে ইয়াত কাম কৰিলে বহুতো টকা ইনকাম কৰিব পাৰিব। অ'কে, থেংক ইউ।